হাতী দৰঙীয়া ইউটিউব চেনেলৰ জৰিয়তে দৈনন্দিন ঘটি থকা কাহিনী এটা চুটি ভিডিঅ'ৰ জৰিয়তে দেখুৱাব চেষ্টা কৰিছোঁ। চুটি ভিডিঅ'টো চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি হাতী দৰঙীয়া ইউটিউব চেনেলৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল। ধন্যবাদ। এইটো হয় নাই সেইদিনা কথাটো আজি কৰোঁ। ওরানা বাবা তই বলছি আনছিলে নসাইবা হইছে জীবনটো আমাৰ কোনো চিন্তা হতো নহয়। পিছে আমি মানুহবোৰ হাতী বাঘ থকা ঠাইবোৰ আমি হাতী বাঘ থকা ঠাইবোৰ দখল কৰি পেলাইছো বাবে সিহঁতে থাকিবলৈ খাবলৈ ঠাই নোহোৱা হৈছে। কোনো জীৱ জন্তুৱে আমাক অপকাৰ কৰিবলৈ নাহে। আমি মানুহে সিহঁতক অপকাৰ কৰোঁ আৰু খং তোলো বাবে সিহঁতে আত্মৰক্ষাৰ বাবে আক্ৰমণ কৰে মানুহক। সেয়েহে মানুহে জীৱ জন্তুক শত্ৰু বুলি কেতিয়াও ভাবিব নালাগে, কাৰণ দুখটো আমাৰেই। কথাখিনি কৈ থাকোঁতে পলম হ'ল, মোৰ অলপ কাম কৰিবলৈ আছে। পিছে কথাখিনি কৈহে মই শান্তি পালো। এইয়া ভাওনা আগত কৈ মোৰো অকণমান কাম আছে, ময়ো কাম কৰা যাওঁ।